বাচ্চা দিছো গুড ইভিনিং ফ্ৰেণ্ডছ মই আজি যোৰহাটৰ আনন্দ মেলা চলি আছে কোটফিল্ডত তাত চাবলৈ আহিছোঁ ময়ো চাওঁ আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাককচোন কিনো দেখুৱাব পাৰোঁ সকলো বস্তু দেখাই দিম কি ওলাইছে সকলো বস্তু দেখাই থাকিম আজি এনেদৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাই থাকক এয়া ষ্টেডিয়াম পালোহি এয়া চাওক আপোনালোকে আহিব পাৰিব যোৰহাটতে চলি আছে যেতিয়া ময়ো দেখুৱাই দিম বুলি ভাবিলোঁ এয়া সোমাই যাওঁ মই দাদাৰ লগত আহিলোঁ এয়া মেলালৈ সোমাই যাওঁ আহিব পাৰিব আপোনালোকেও প্ৰতি বছৰে আমাৰ ইয়ালৈ আহে এয়া সুন্দৰভাৱে তেওঁলোকে সজাইছে চব সেয়া চকৰি স্কুটিখিনি ভালদৰে এনেকৈ থ'বলৈ ব্যৱস্থা কৰি দিছে তেওঁলোকে এয়া মুখ্য প্ৰৱেশদ্বাৰলৈ সোমাই গৈ আছোঁ এয়া ফুচকা ম'ম' সকলো উলিয়াইছে খাবৰ কাৰণে 2 ফেব্ৰুৱাৰীৰ পৰা 12 মাৰ্চলৈকে আছে আপোনালোকে আহিব পাৰে যোৰহাটৰ কোটফিল্ডৰ আৰম্ভ হৈছে টিকেটটো কাটি লওঁ দুজনৰ দিয়কচোন বাহঁতে দিছিলে বেয়া নাপাব টিকেট কাটি ল'লোঁ এইফালে এণ্ট্ৰি কৰিব লাগিব মেলালৈ সোমাই যাওঁ টিকেট কাটি যাৰ পৰা যাব লাগিব এয়া ৰেলগাড়ী চকৰি মোৰ বহুত ভয় লাগে মই সেইকাৰণে চকৰিত কেতিয়াও নুঠোঁ মই আজিলৈকে চকৰিত উঠি পোৱা নাই বহুত ভয় লাগে এয়া এইখন গাড়ী আহিব পাৰে আপোনালোকো 12 মাৰ্চলৈকে চলি আছে আপোনালোকো আহিব পাৰে 12 মাৰ্চলৈকে চলি আছে আৰু সৰু বাচ্চাৰ বাবে বেছি আৰু ইয়াত আৰু সৰু বাচ্চাবোৰে উঠে নহয় জানো বেছিকৈ ঘোঁৰা বাঘ সৰু বাচ্চাখিনিয়ে চাই বহুত ভাল পাব সেইকাৰণে আপোনালোকে লৈ আহিব পাৰে তেওঁলোকক ইয়াত এজনৰ 50কৈ লৈ এখন ট্ৰেইন এজনৰ 60 টকাকৈ দিছ আহিব পাৰে 12 মাৰ্চলৈকে আছে যেতিয়া আহিব পাৰে যোৰহাটত থকাখিনিয়ে বাকী বেলেগত থকাখিনিও আহিব পাৰে তথাপি চব ইমান ধুনীয়া লাগিছে নহয় খালি মোৰ ভয় লাগে ইয়াত আৰু চকৰিত উঠিবলৈ সেইকাৰণে মই নুঠোঁ আজি এইটো উঠি চাওঁচোন কি হয় চাওঁ এইটো উঠিম মই আজিলৈকে উঠি পোৱা নাই কিন্তু আজি উঠিম এইটো পিছফালে এইখিনি দেখিছেনে দোকান
itu গান এই টিকেট কাটিলোঁ এই চকৰিটোত ঘূৰিম এটা টিকেটত 6 ৰাউণ্ড ঘূৰাই 60 টকা মানুহ আহিলেহে ঘূৰাব এতিয়া ৰখি থাকিব লাগিব অলপ সময় এইটো ঘূৰিম এইটোত ঘূৰোঁ ইটোত মোৰ ভয় লাগিলে সেইটো কাৰণে মই ইয়ালৈকে আহিছোঁ চকৰি হওক তেনেকুৱা বস্তুবিলাক মই উঠিবলৈ বহুত ভয় কৰোঁ সেইটো কাৰণে সেইটোলৈকে আহিছোঁ দাদাই কেমেৰা ধৰি দিব দেখাব আহিলোঁ তামাম ভয় লাগিলে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বহুত ভয় লাগিছে মোৰ সেইটো উঠি আচ্ছা দিছো কুনিয়াই মেলি গৈছে সি পুৰা ফূৰ্তি পাইছে ইয়াক দেখি অলপ ক্লিপ উঠাই থলোঁ কি ফূৰ্তি মানুহক গাই আছে পুৰা খুনিয়াই দিছে বাচ্চা বস্তু ইয়াত বেছিকৈ ওলাইছে গাড়ী ভইচ অভাৰ দিছোঁ মই কাৰণ বেকগ্ৰাউণ্ডত মিউজিক চলি থকাৰ বাবে কপিৰাইট আহিব বুলি এয়া মই পাপৰি চাট খাবলৈ এখন দোকানত সোমালোঁ ইয়াত প্ৰতিটো বস্তুৰে দাম প্ৰাইচ হৈছে 50 ৰুপিজ আৰু পানী ফুচকাটোৰ দাম মাত্ৰ 30 ৰুপিজ বাকী ইয়াত ভেলপুৰি ভেলমুড়ি তাৰপিছত আলু চাট সকলো বস্তু ওলাইছিলে কিন্তু চবৰে প্ৰাইচটো 50 ৰুপিজ সেইকাৰণে মই পাপৰি চাট ভাল পাওঁ বাবে পাপৰি চাট এটা খালোঁ আৰু দাদাজনে বনোৱা মানে মই চাৰিওফালে এক পাক ঘূৰি পেলাই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এয়া মেলা চলি আছে দেখিছে বেছি ভাল লাগিলেহেঁতেন যদি বেকগ্ৰাউণ্ডৰ মিউজিকটো নচলিলেহেঁতেন কিন্তু মেলা যেতিয়া মিউজিকটো চলিবই নহয় জানো ইয়াৰ দাদাজনে মই বনাই পেলাই হ'ল নেকি বাৰে বাৰে সুধি আছোঁ হোৱাই নাই চাই আছোঁ কেতিয়া আহিব মোৰ খানা দেখিছেনে মোৰ মুখখন কেতিয়া আহে কেতিয়া খাওঁ লাগিছে অৱশেষত আহি পালেহি মোৰ এয়া পাপৰি চাট এতিয়া খাই লওঁ
এইটো নামটো মই ভালদৰে নাজানো দেখিলোঁ মাৰ্কেটত মই টিভিত দেখি থাকোঁ ইউটিউবতো দেখিছোঁ মই কিন্তু ভালকৈ নামটো নাজানো ওপৰলৈ এনেকৈ দিলে ফেন ওলাই যায় মই এবাৰ ট্ৰাই কৰিলোঁ ভাল লাগিলে সেইকাৰণে কেপচাৰ কৰি ৰাখিলোঁ কিন্তু কিনা নাই পপকৰ্ন পেকেট লৈ ল'লোঁ যিমান পালোঁ সিমান দেখুৱাবলৈ ট্ৰাই কৰিলোঁ মেলা পৰা ওলাই দিওঁ গৈ আছোঁ 12 মাৰ্চলৈকে আছে আপোনালোকে আহিব বহুত ধুনীয়া হৈছে সৰু বাচ্চাৰ কাৰণে বেছি ভাল পাব তাহাঁতি আৰু ফূৰ্তি কৰিবলৈ কাৰণ তাহাঁতৰ কাৰণে বহুত খেলনা বস্তু ওলাইছে আৰু সেইকাৰণে মই প্ৰথমবাৰ ছাবস্ক্ৰাইবাৰ এজনক লগ পালোঁ তেওঁ মোক চেনেলটো হাই কৰি দিছে মেলাপা কিছুমান বস্তু ল'লোঁ সেইখিনিতো কি দেখুৱাম ফুলি আৰু ক্লিপ চিলিপ ল'লোঁ সেইখিনি ভিডিঅ' কৰিব নহ'লে 12 মাৰ্চ লাষ্ট আপোনালোক আহিব পাৰে ঘৰমুৱা হওঁ আৰু যিমানখিনি দেখুৱালোঁ আপোনালোকে আহিব 12 মাৰ্চ লাষ্ট আহিব আপোনালোক যিমানখিনি পাৰে সিমানখিনি দেখুৱালোঁ আজিলৈ ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথম আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ